আজি মই এনেকুৱা এটা বেউৰা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' চোৱাৰ পাছত আপোনাৰো নিচা ধৰি যাব। ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ মনত প্ৰশ্ন হ'ব ভিডিঅ'টো কোন মক্কেলে বনাইছে বে। তো দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মক্কেল এনেকৈ কোনোবাই মাল খায় নেকি বাৰু? আৰে কেনেকৈ খাইছে? 2-3 দিন খেৰ খাই পানী খাবলৈ নোপোৱা নিচিনা। গানটোত বটলকেইটা লোকে খাই পেলাই দিয়া পেলনীয়া বটল। তাত 12 টকীয়া ORS আৰু ইনোৰ পেকেট গুলি ভৰাই লৈছে আৰু ফুল পাৰ্টি কৰিছে। ছোৱালীজনীয়ে মালেই খওক বা ORSৰ পেকেটেই খওক, কিন্তু এই মক্কেলৰ কি ফূৰ্তি লাগিছে বে। আৰু যিটো নাচ মাৰিছে আগদিনা খোৱা চুলাই হেং মাৰিছে চাগে। কোনটো মদাহীয়ে ৰাস্তাৰ কাষত বিয়েৰ অপেন পাৰ্টি দিয়ে? পাৰ্টি অন দ্য ৰোড ছাইড নহয়, পাৰ্টি অন দ্য ফুটপাথ হ'ব লাগিছিল, ফুটপাথ। ভিডিঅ'টো বনাইছা কিন্তু ভিডিঅ'টোৰ মাজত এই বিজুলী ঢেৰেকনিবোৰ কিহৰ? মানে প্ৰ' লেভেলৰ এডিটিং কৰি দিলা মানে ন? এই কেৰেক্টাৰটোৰ ভিডিঅ'টোত এটাই কাম, বটলকেইটা আগত লৈ হাতখন হিলাই থকা। কি ক'লা আকৌ এবাৰ কোৱা। ভিডিঅ'টোত তুমি গাড়ীৰ হেডলাইট দুটাৰ কথা কোৱা নাই জানো? চেক্সি ক'বলৈ মন আছে ডাইৰেক্ট কৈ দিয়া, কিহৰ আকৌ ব্ৰেক মাৰি মাৰি তুমি চেক্সি কৈছা? পাৰ্টি অন দ্য ৰোড ছাইড কৈ লেট্ৰিন বাথৰুমৰ আগফালে শ্বুট কৰিছা ভিডিঅ'। জেগা নাপালা ভিডিঅ' বনাবলৈ? ইহঁত দুজনীৰ পেটত গেছ হৈছে আৰু লগৰ এটাই পাৰ্টি দিছে। ইহঁত দুজনী ইমানেই ফূৰ্তি পাইছে কাৰণ পাৰ্টিত ইনো পেকেট ওলাব। লেটছ গ' বেবী পাৰ্টিলৈ ইহঁতক দাঙি নিব লগা অৱস্থা হৈছে। চালা মক্কেল, বিয়েৰ খুৱাম কৈ ইনো পেকেট খোৱালে কোন যাব পাৰ্টিলৈ? বিয়েৰ বটলকেইটাৰ মাজত পানী বটলটো কিহৰ প্ৰয়োজন? বিয়েৰৰ লগত কোনটো মক্কেলে পানী মিহলাই খায় বাৰু? বিয়েৰত পানীটো বাদ দিয়া, চেনি মিহলাই খাই দিব হেতি। ছিংগাৰ ZDX, লিৰিক্স ZDX, মিউজিক কম্প'জ ZDX, কোৰিঅ'গ্ৰাফ ZDX, মালৰ বটল ZDX, ZDXৰ ফুল ফৰ্ম জকাই চুকৰ DX। চুলাই বেপাৰীয়ে যেতিয়া গান গাবলৈ ধৰে তেতিয়া এইটো অৱস্থাই হয়গৈ। তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। তো বাই।